এবাৰ কাৰ দখললৈ যাব বিন্নাকান্দি সমষ্টি কি কয় কংগ্ৰেছ দলে একেৰাহে 15 বছৰ যমুনামুখ সমষ্টি ৰাজত্ব কৰিছিল AIUDF দলে কিন্তু নতুনকৈ সমষ্টি ভাগ হোৱাৰ পিছত বিন্নাকান্দি সমষ্টি গঠন হয় এই বিন্নাকান্দি সমষ্টি ৰাইজে মোহমায়া এৰি AIUDF দল ত্যাগ কৰি কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ ডবকা টোল গেটত ৰাইজে ৱাৰ্ড সভালৈ অহা পৰিলক্ষিত হয় ৰেহান উদ্দিনৰ নেতৃত্বত বিন্নাকান্দি সমষ্টিৰ প্ৰতিটো ৱাৰ্ডত হ'ব একোখন ৱাৰ্ড সভা যিমানেই দিন গৈছে পঞ্চায়ত নিৰ্বাচন কাষ চাপিছে নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে কংগ্ৰেছ দলৰ প্ৰতি মায়া আহিছে ৰাইজৰ এইবাৰ কংগ্ৰেছ দলে দাবী কৰা মতে বিন্নাকান্দিত কংগ্ৰেছে বৃহৎ জয়লাভ কৰিব কংগ্ৰেছৰ নিয়ম বুথ সমিতি মণ্ডল কমিটি এইবিলাক গঠন কৰিব লাগে গঠনটো আগৰ মানে কিছুমান আমাৰ ইয়াৰ পৰা পঞ্চায়তৰ পৰা কিছুমান ৱাৰ্ড কাটি বৰমপুৰ লৈ যোৱা হৈছে গতিকে আৰু কিছুমান নতুনকৈ ৱাৰ্ড আমাৰ পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছে গতিকে সম্পূৰ্ণ এই ৱাৰ্ডসমূহ আকৌ পুনৰ গঠন কৰাৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা নিৰ্দেশ দিয়া হৈছে গতিকে সেই উদ্দেশ্যে আগত ৰাখি আমি বুথ সমিতিসমূহ গঠন কৰি আছোঁ তাৰপিছত আমি মণ্ডল সমিতিসমূহ গঠন কৰি আছোঁ আৰু সেই উদ্দেশ্যক্ৰমে আজি আমাৰ এই আজি খুটাৰগাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত আজি কংগ্ৰেছ দলৰ ৱাৰ্ড সভা আছিলে আৰু বৰ্তমানে এই ৱাৰ্ড সভাত আপোনালোকে দেখা পাইছে যে ৰাইজৰ যথেষ্ট সঁহাৰি ৰাইজ স্বতঃস্ফূৰ্তভাৱে এখন ৱাৰ্ড সভাত যি হাৰত মানুহ ওলাই আহিছে ইয়াৰ পৰা এটা কথা অতি স্পষ্ট হৈ পৰিছে যে বিন্নাকান্দি সমষ্টিত আহি থকা পঞ্চায়ত নিৰ্বাচন হওক বা বিধানসভা নিৰ্বাচন হওক কেৱল মাত্ৰ কংগ্ৰেছৰে প্ৰাৰ্থী জয়ী হ'ব আৰু কংগ্ৰেছে ইয়াত সবল স্থিতিত আছে ইয়াত যোৱা সময়ত আপোনালোকে দেখা পাইছিলে 24খন পঞ্চায়তৰ ভিতৰত আমি 22খন জিকিছিলোঁ 4খন জিলা পৰিষদ জিকিছিলোঁ এইবাৰ আমাৰ নতুনকৈ 25খন পঞ্চায়ত হৈছে গতিকে মই আশা কৰোঁ আগতকৈ আৰু ভাল হ'ব 25খন পঞ্চায়তৰ ভিতৰত আমি 25খন পঞ্চায়তে জয়ী হোৱাৰ সম্ভাৱনা দেখিছোঁ যিহেতুকে অন্যান্য দলে বিশেষকৈ UDF হওক বা BJP হওক বা AGP হওক তেখেতসকলে প্ৰাৰ্থী পোৱাৰ বৰ্তমান সম্ভাৱনা নাই তেখেতসকলে ঘূৰি ফুৰিবলৈ কৈছে গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট মানুহ ৰাইজে UDF হওক বা BJP হওক বা AGP হওক তেখেতসকলৰ প্ৰতি বিমুখ হৈছে আৰু কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে আৰু তাৰ প্ৰমাণ আপুনি দেখা পাইছে আজি এই 2 নং ৱাৰ্ডত যি ৱাৰ্ড সভা হৈছে তাৰ আপুনি স্পষ্ট হৈ পৰিছে গতিকে আহি থকা পঞ্চায়ত নিৰ্বাচনত আমি 25খন পঞ্চায়ত আমি দখল কৰিম আমি আঞ্চলিক পঞ্চায়তখনো দখল কৰিম 4টা জিলা পৰিষদ দখল কৰিম আৰু ইয়াৰ পিছত আহি থকা 26ৰ যি বিধানসভা নিৰ্বাচন আছে তাত আমি জয়ী হ'ম এয়া নিশ্চিত হৈ পৰিছে